বিশেষকৈ আজি আমি দুৰ্গা উৎসৱ পালন কৰি আছোঁ। এই শাৰদীয় দুৰ্গা উৎসৱৰ মই সমূহ তামোলপুৰবাসী ৰাইজক শাৰদীয় দুৰ্গা উৎসৱৰ মংগলময় শুভকামনা আৰু শুভেচ্ছা জনালোঁ। ইয়াত মানে তামোলপুৰত এইবাৰ কংগ্ৰেছে প্ৰাৰ্থী দিছে। এই কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ হেতুকে আজি সমষ্টিবাসী ৰাইজ তামোলপুৰ সমষ্টিবাসী ৰাইজে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ পিছতে সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে। যেতিয়া কংগ্ৰেছে স্বাধীনতাৰ পৰা ইয়াত মিছা কথা কোৱা নাই, কংগ্ৰেছে সকলো দুখীয়া ৰাইজ সকলো ভাষা ভাষী ধৰ্মাৱলম্বী জনগোষ্ঠীক ভালকৈ চাইছিল আৰু এই স্ব দলৰ প্ৰাৰ্থী পুনৰ পোৱাৰ কাৰণে আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীয়ে কংগ্ৰেছ প্ৰাৰ্থীজনক জিকাই নিবলৈ সকলো টঙালি বান্ধিছে। এইকাৰণে কংগ্ৰেছৰ প্ৰাৰ্থী ইয়াত জয় নিশ্চিত। নহয়, এইটো মিত্ৰতাটো তেখেতসকলৰ মুখত বা টিভিতে হৈ আছে। ইয়াত মিত্ৰতাৰ হোৱাৰ হেতুকে যোৱা বিগত 10 মাহ মই মিত্ৰতাৰ কথাই কৈছোঁ। GSP UPPL তো মিত্ৰতাই আছিল। GSPয়ে কিয় প্ৰাৰ্থী দিলে? এইটো মিত্ৰতাৰ কি সূত্ৰ হয়? আকৌ যদি মিত্ৰতাই আছিল, ভাৰতীয় জনতা পাৰ্টিৰ অজস্ৰ কৰ্মী তো UPPLৰে কৰ্মী বুলি ধৰিব লাগিব। বিগত 10 মাহত UPPLৰ কিছুমান কণ্ট্ৰেক্টৰক বা কিছুমান ব্যক্তিক সুবিধা কৰি দিছে। এই মানুহবোৰক কি সুবিধা দিলে? মিত্ৰ সংগঠনৰ AGP BJP GSPৰ যিটো সদস্যসকল আছিল ইয়াত, তেখেতসকলে কি সুবিধা দিলে? আজি যিসকল মানুহে মিত্ৰতাৰ খাতিৰত আছিল, তেখেতসকলৰ UPPLৰ মুষ্টিমেয় সকলো UPPLৰ হেৰিও নহয়। যিসকলে প্ৰমোদ বড়োক সহযোৰ বুলি কথা মানে, যিসকলক প্ৰমোদ বড়োৱে কাণত ধৰি উঠা বহা কৰিব পাৰে, তেনেকুৱা UPPLৰ বাহিৰে অন্যান্য UPPL BJP GSP AGPৰ কৰা মানুহৰ কি হ'ল? আৰু সৰ্বসাধাৰণ ৰাইজক আমি কংগ্ৰেছৰ বুলি কোৱা নাই, তেখেতসকলে পাৰ্টিৰে ধৰি লৈছোঁ। তেখেতসকলে কেইজনক চেল্ফ হেল্প গ্ৰুপক 75,000 টকাকৈ দিলে। চহমগ আঁচনিত গোটেই অসমত পালে। তামোলপুৰ সমষ্টিত বা BTCত প্ৰমোদ বড়ো ডাঙৰীয়াই কেইজন নিবনুৱাক 50,000 টকা দিলে। কিন্তু এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ ফৰ্ম ফিল আপ কৰা ফটো উঠাই লৈ যায়, ইলেকশ্যন আহিলে লৈ যায়, কিন্তু ইলেকশ্যন গ'লে পাহৰি যায়। কেইজনক দিছে? কাকো দিয়া নাই। এতিয়া প্ৰত্যেককে ঘৰ দিয়া হ'ব বুলি কৈছিল। কেইটা ঘৰ দিলে? মই আজি বিচাৰিছোঁ, আজি মই প্ৰশ্ন কৰিছোঁ, আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তা কৈছে, আপোনালোকৰ কেইটা ঘৰ দিলে? GSPৰ কৰ্মকৰ্তা ক'লোঁ, আপোনালোকক মিত্ৰতাৰ ক্ষেত্ৰত কেইটা ঘৰ দিলে? AGPৰো কৰ্মকৰ্তা আছে, আপোনালোকক মিত্ৰতাৰ ক্ষেত্ৰত কেইটা ঘৰ দিলে? আপোনালোকৰ অধীনত থকা চেল্ফ হেল্পৰ গ্ৰুপক কেইটা গ্ৰুপক 75,000 টকাকৈ দিলে? আপোনালোকৰ সমৰ্থকসকলৰ, আপোনালোকৰ কৰ্মীসকলক স্বয়মৰ আঁচনিত কেইজনক 50,000 টকাকৈ দিলে? পাইছে নেকি? যদি পাইছে, কেইজনে পাইছে, আমাৰ কংগ্ৰেছ দলক বা আমাক জনালে হ'ল, পাইছে বুলি ক'ম। কিন্তু আমি জনাত কোনেও পোৱা নাই। মিত্ৰতাৰ অৰ্থ ইয়াত ভেউকবা নাই, একো নাই। ইয়াত কি হ'ল? মিত্ৰতাৰ নামত সকলোকে সুবিধা লৈ গাদী দখল কৰি, ক্ষমতা দখল কৰি, নিজে শক্তিশালী হৈ গৈ নিজে ধনী মানি হ'বলৈ চেষ্টা কৰি আছে। মিত্ৰতাৰ খাতিৰত বিভিন্ন দলৰ কৰ্মকৰ্তাসকলক এটা মানে দিন হাজিৰা কৰা মানুহ হিচাপে গণ্য কৰি অপদস্থ অপমান বঞ্চিতহে কৰি আছে। এইটো মিত্ৰতাৰ খাতিৰত যে যেনেকৈ জিকিম বুলি কথা কৈ আছে, এইটো একদম মিছা কথা। এতিয়া UPPLে 2 তাৰিখতে গম পাব প্ৰমোদ বড়ো আৰু কেণ্ডিডেটৰ ভোটৰ বাহিৰে আৰু শূন্য হৈ থাকিব। তাত সমষ্টিবাসী ৰাইজে সিদ্ধান্ত লৈছে, বিভিন্ন ভাষা ভাষী জনগোষ্ঠীয়ে সিদ্ধান্ত লৈছে যে প্ৰমোদ বড়োৰ নেতৃত্বত UPPLে সৰ্বসাধাৰণ ৰাইজক যি জলকল খালে। আজি কৰোণা কালৰ অৱস্থাত যিটো লকডাউনৰ সময়ত আমাৰ অজস্ৰ BTC অঞ্চলত প্ৰাকৃতিকভাৱে আমাক শাক পাচলি বহুত থকাৰ কাৰণে দুখীয়া বড়ো মহিলাসকলে, দুখীয়া ৰাজবংশী মহিলাসকলে, দুখীয়া আদিবাসী মহিলাসকলে গাঁৱৰ কচু, বনৰ ঢেকীয়া শাক, বনৰ মানে কচু, এইবোৰ লৈও যেতিয়া গুৱাহাটীত বিক্ৰী কৰিব গৈছিল, গড়েশ্বৰত লৈ আহিছিল, তামোলপুৰত ওলাইছিল, পুলিচে এইবোৰ পেলাই দিছিল। আমি কাৰ্য কৰিছিলোঁ, ৰাজনৈতিক দল হিচাপে নহয়, আমি ভুক্তভোগী মানুহ হিচাপে তেখেতসকলে আনি আছে, আমি খাবলৈ পাওঁ। গতিকে আপোনালোকে অন্তত বাটৰ পৰা এইবোৰ পেলাব নোৱাৰে। আমি গ্ৰাহকসকলে প্ৰতিবাদ কৰি বেচিবলৈ বাধ্য দিছিলোঁ, কিন্তু পুলিচে লাঠি কোবাই সিহঁতক খেদাইছিল। তেতিয়া প্ৰমোদ বড়ো এটা বাক্য কোৱা নাই, কাৰণ এই দুখীয়া মানুহ যদি শাক পাচলি বিক্ৰী কৰিবলৈ দিয়ে, তেন্তে প্ৰমোদ বড়োৱে বিচৰা ডাঙৰ শ্বপিং মহলৰ জলকীয়া, ডাঙৰ শ্বপিং মহলৰ চব্জিবোৰ বিক্ৰী নহয়। এইকাৰণে আমাৰ থলুৱা মানুহক বিক্ৰীও বন্ধ কৰিবলৈ দিছে। আৰু ইমান লকডাউনৰ পিছতো প্ৰমোদ বড়ো ডাঙৰীয়াই অজস্ৰ টকা কমোৱাৰ পিছতো
দুখীয়া বড়ো ৰাইজ আৰু অন্যান্য জাতি জনগোষ্ঠীৰ ৰাইজক 1 টকাকৈ সহজে নিদিয়াকৈ আজি পানীত হাঁহ নচৰা অৱস্থা কৰি দিছে। ইয়াৰ বাবে দায়ী UPPL হয়। এইবোৰ কথা সকলো চালি জাৰি চাই আজি তামোলপুৰ সমষ্টিবাসীয়ে সিদ্ধান্ত লৈছে যে বাকী আৰু ফাঁকি চলা চৰকাৰক আৰু আমি প্ৰশ্ৰয় নিদিম। টেঙা আম বিক্ৰী কৰিলে আৰু কথাই আছে টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰে, বাৰে বাৰে বিক্ৰী কৰিব নোৱাৰে। আজিৰ দিনত UPPL ঘৰে ঘৰে গৈ যে আমাক ভোট নিদিলে আপোনাক একাউণ্টত সোমোৱা 15 লাখ টকা কাটি যাব, আমাক ভোট নিদিলে আপোনালোকৰ 5 লাখ টকা আছিলে এইটো কাটি যাব, আপোনালোকৰ আমাক যদি ভোট নিদিয়ে সেল্ফ হেল্প গ্ৰুপৰ 75,000 টকা হেৰাই যাব, আমাক যদি ভোট নিদিয়ে আপোনালোকৰ চহমৰ 50,000 টকা হেৰাই যাব, আমাক যদি ভোট নিদিয়ে আপোনালোকৰ ঘৰ হেৰাই যাব। এইবোৰ কথাত আৰু ভুল নাযায়, মানুহে বিশ্বাস নকৰে। এই কাৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিকিলেহে আমি প্ৰমোদ বড়ো ডাঙৰীয়াই এইবোৰ টকা ক'ত লুকাই আছে, দুখীয়াৰ ধন ক'ত লুকাই আছে, এইবোৰ বিচাৰি আমি এই ধনৰ টোপোলাটো ওলাই দুখীয়াৰ ধন দুখীয়াক আমি বিতৰণ কৰি দিম। এইবোৰ বস্তু সৰ্বসাধাৰণ ৰাইজে গম পাইছে। এই কাৰণে কংগ্ৰেছ দলৰ বিজয় নিশ্চিত। উন্নয়ন প্ৰমোদ বড়োৰ উন্নয়ন হ'ল, তাত ক'বলৈ একো নাই। হয়, সঁচা কথা কৈছে, প্ৰমোদ বড়োৰ বহুত উন্নয়ন হ'ল। ৰঙিয়াৰ পৰা কোকৰাঝাৰৰ পৰা দিল্লী। এতিয়া প্ৰমোদ বড়ো আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি, সংগ্ৰামী সতীৰ্থ, সংগ্ৰামী বন্ধু হৈ থকা নাই। এতিয়া প্ৰমোদ বড়োৰ বন্ধু আমি দুখীয়া ৰাইজ নহয়, প্ৰমোদ বড়োৰ বন্ধু আদানী আম্বানী। এইকাৰণে প্ৰমোদ বড়োৰ বহুত উন্নত হ'ল, এইটো সঁচা কথাই কৈছে। কিন্তু সৰ্বসাধাৰণ ৰাইজে এই উন্নতটো আমাৰ বুলি নাভাবিব। আমাৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা। যিবোৰ ৰাস্তা ঘাট কংগ্ৰেছৰ দিনত হাগ্ৰামা মহিলাৰে কংগ্ৰেছে মিলি যিটো বনাইছিল, এইবোৰ ৰাস্তাতে দৌৰি আছে। যিটো BTC অঞ্চলৰ ভিতৰুৱা অঞ্চলৰ যিবোৰ দলং ৰৈ আছিল, যিবোৰ গাঁৱৰ ৰাস্তাবোৰ ৰৈ আছিল, কেইটা ৰাস্তা বনালে? প্ৰমোদ বড়োক মই প্ৰশ্ন কৰিছোঁ, আপুনি মুখ্য কাৰ্যবাহী হোৱাৰ পিছৰ পৰা আপুনি কেইখন নতুন দলঙৰ ফিতা কাটিলে, কেইখন নতুন ৰাস্তা উদ্ঘাটন কৰিলে, কেইখন আপুনি নতুন নতুন আঁচনি ঘোষণা কৰি আপোনালোকে পাব্লিকক দিলে, কওকচোন। এটাও নাই। এইকাৰণে উন্নতি হৈছে বুলি কোৱাটো তেখেতসকল কৈছে শ্ৰদ্ধা ৰাইজ। মই এটা নিষ্ঠাবান ছাত্ৰ কৰ্মী হিচাপে ৰাজনৈতিক অহাৰ পিছত ইমান যে উন্নতি হৈছোঁ ভাবিব পৰা নাই বুলি একদম ফূৰ্তিতে এইবোৰ সঁচা কথা ওলাই আছে। এইটো ৰাইজৰ বা BTC অঞ্চলৰ নহয়, প্ৰমোদ বড়ো আৰু তেখেতৰ গ্ৰুপ অফ কোম্পানীৰহে উন্নতি। তামোলপুৰৰ মেডিকেল কলেজ কথাটো বাদে, যিটো এইমছ হ'ল কংগ্ৰেছে গঠন কৰা, যিমান মেডিকেল কলেজ হ'ল কংগ্ৰেছে গঠন কৰা, ইয়াত স্থাপন কৰা। আৰু তামোলপুৰ যিটো জিলা কংগ্ৰেছৰ কাৰ্যসূচীৰ ভিতৰতে আছিল, ইয়াতে মেডিকেল কলেজ হ'ব। প্ৰমোদ বড়ো ডাঙৰীয়া মেডিকেল কলেজৰ কথা ক'ব নালাগে এতিয়া। এই উদ্দেশ্যতে মই কৈ আছোঁ, মেডিকেল কলেজ হ'ব বুলি কৈ আছে। বিশেষকৈ আজি আমি দুৰ্গা উৎসৱ পালন কৰি আছোঁ। এই শাৰদীয় দুৰ্গা উৎসৱৰ মই সমূহ তামোলপুৰবাসী ৰাইজক শাৰদীয় দুৰ্গা উৎসৱৰ মংগলময় শুভকামনা আৰু শুভেচ্ছা জনালোঁ।